নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আনিছোঁ 3যোৰ কেঁচা কটনৰ বোৱা কাপোৰ। একদম মেচিন মেড হয় বাৰু, কিন্তু মেচিন মেড নিচিনা নালাগে, একদম ঘৰত বোৱা কাপোৰৰ নিচিনা হৈছে। ইমান কোমল চফ্ট আৰু গৰমত পিন্ধিবৰ কাৰণে এইকেইযোৰ কাপোৰ বহুত ভাল হ'ব। কোৱালিটিও বহুত ভাল, যিসকলে ল'ব বিচাৰে ল'ব পাৰে। দেখিছে নহয়, কেচ বচা আৰু ব্লাউজ পিচ আছে এটা, এই ব্লাউজ পিচ। কাপোৰযোৰ মানে ইমান মৰম লগা আৰু কোমল ধুনীয়া হৈছে, একদম বোৱা কাপোৰ বুলি ক'ব মানুহে। ইয়াত আছে এয়া চাদৰ পতিও আছে বাৰু, এয়া পতিকেইটা আৰু এইফালে চাদৰখন যথেষ্ট দীঘল বহল হৈছে নহয়, খুব ধুনীয়া। আৰু মাজত এনেকৈ সৰু সৰু আছে কেচ বচা। যিসকলে ল'ব বিচাৰে মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে, তাতে বুকিং কৰি ল'ব পাৰিব। আৰু প্লিজ মোৰ চেনেলটো যিসকলে আজি নতুনকৈ দেখা পাইছে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ওচৰত কেঁচা সূতাৰ চাদৰো পাব, 60 সূতাৰ। ইয়াৰ ভিডিঅ' মই দি আছোঁ, আপোনাৰ যিসকলে মোৰ ভিডিঅ'ত গৈ চাব পাৰিব আৰু পচন্দ হ'লে কাপোৰ ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোকে।